কম লাগিছিলে সেইকাৰণে অচিন বুলি আনিছিলে পকিবলৈ দিছিলে বজাৰৰ পৰাই আনি খুৱাই ছোৱালীজনীয়ে নেৰে ঘৰৰ কঁঠাল এটা খাম এতিয়া আজি মই ভৰ দুপৰীয়া কষ্ট কৰি পেলাই এইটো পাৰিলোঁ ছোৱালীজনীয়ে পকিলে নাখায় গতিকে ঘৰৰ কঁঠাল এটা মুচি খাব গুচিছিলে সেইকাৰণে আজি এইটো পাৰিছোঁ ধুনীয়াকৈ মুচি বনাম আধাকণ আচাৰলৈ থৈ দিম মই আজি গোটেইটো নবনাওঁ এটুকুৰা বনাম মাজতে আৰু এটুকুৰা আচাৰ কৰি বনাম প্ৰেছাৰটোত মই অলপ মিঠাতেল সানি লৈছোঁ নহ'লে প্ৰেছাৰটো লেতেৰা খাই যাব আঠাটো দিম মই যিহেতু গোটেই টুকুৰাই দি দিম ইয়াতে আগে বাকলিবোৰ নগুচাওঁ কঁঠালটো আজি এনেকৈয়ে দি দিওঁ আঠাটো নালাগে গুচাব এনেকৈ দিলে গোটেইটো গুচাবলৈ ভাল হ'ব কঁঠালটো বনাবৰ কাৰণে মই আলু দুটা পিঁয়াজ দুটা এয়া নহৰু আকণ আদা জলকীয়া এটা মই বেছি মছলা ব্যৱহাৰ নকৰোঁ এয়া লং দালচেনি এয়া জিৰা এয়া জালুক এতিয়া আলু দুটাও দি দিছোঁ আদা আৰু নহৰুকেইটাও দি দিছোঁ ধুনীয়াকৈ সিজিলে এইটো চাওক কঁঠালটো ধুনীয়াকৈ সিজি গ'ল আৰু আঠাও নালাগে এতিয়া মই কাটিলে এতিয়া কাটিবলৈও মোৰ সুবিধা হ'ল নোখোৱা দিলটো পেলাই দিম বাকীটো উলিয়াই ল'ম কঁঠালটো অকণমান ডাঙৰ হৈছিলে তথাপি গুটিটো কোমল হৈয়ে আছে সৰু সৰু কৰি লৈছোঁ তাৰপিছত দিলটো গুচাই দিম হাতত একো আঠাও লগা নাই একদম এনেকৈ সিজাই লোৱাৰ কাৰণে সুন্দৰকৈ গুচি গৈছে অকণমান থাকিলেই তিতা হয় খাবলৈ কেঁহা হৈ যায় গোটেইটোৱে কাটি পেলাওঁ এয়া পাঁচফোৰণ কেইটামান দিছোঁ তেজপাত এয়া আদা নহৰু red chili powder, ya जीरा, ya jaluk मैं कमे दूँ इतनी अकमान हुआ पिछत मैं कठालखिनि दी आको एटा हुइसेल मारि दिम कठाल गोटाके दिया तेने सिजिबर कारण तीनटा दिलो एतिया आरो एटा दि दिम এইখিনি 5 মিনিট এনেকৈ ভাজিলোঁ তাৰপিছত এতিয়া পানী দি দিম তাৰপিছত নমাইহে লং দালচিনি দিম ধুনীয়াকৈ সিজি গ'ল এতিয়া মই লাষ্টত নমাই দিম কাৰণে লং দালচিনি অকণ দি দিছোঁ কচুটিৰ লগত ছোৱালীজনীক দিছোঁ নিজে বনোৱা জলকীয়া আচাৰ